হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টেকনিকেল বইজ চেনেলটোলৈ। যদি চেনেলটোলৈ নতুনকৈ আছে তেতিয়া লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ফ্ৰেণ্ডছ, আপোনালোকে যদি ভিডিঅ' আপলোড কৰোঁতে ইউটিউবত ভিডিঅ' আপলোড কৰোঁতে আপোনালোকৰ যদি প্ৰিপেয়াৰিং প্ৰব্লেমত যদি ভুগিছে, তেতিয়াহ'লে আজি ভিডিঅ'টো আপোনালোকে চাওক আৰু বেলেগ এটা ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাই। আজি গতিকে গুৰুত্বপূৰ্ণ। গতিকে গাইজ, আপোনালোকক কেনেদৰে প্ৰিপেয়াৰিং প্ৰব্লেমটো ছল্ভ কৰিব পাৰি মই সকলোখিনি এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ফ্ৰেণ্ডছ, আপোনালোকে ইউটিউব এপটো অ'পেন কৰি ল'ব। আপোনালোকক আপলোড কৰি দেখুৱাম। ইয়াত প্লাছ চিনত দেখিছে, প্লাছ চিনত মই ক্লিক কৰি ইয়াত আপলোড ভিডিঅ', আৰু ইয়াত মই আপোনালোকক দেখিছে মই ভিডিঅ' আপলোড দিছোঁ। ইয়াত মই আপলোড দিছোঁ। গাইজ, আপোনালোকে দেখিছে এটা আপলোডিং হৈছে। গাইজ, আপোনালোকে দেখিছে ওপৰত প্ৰিপেয়াৰিং প্ৰব্লেমত আছে। এতিয়া প্ৰিপেয়াৰিং দেখুৱাই থাকিব যেতিয়ালৈকে আপোনালোকে এইটো ছল্ভ নকৰে। গতিকে গাইজ, আপোনালোকে এইটো কেনেদৰে 5 মিনিটৰ ভিতৰত আপোনালোকে ছল্ভ কৰিব পাৰি চাই ল'ব। প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰত যাব, আৰু প্লে ষ্ট'ৰত গৈ আপোনালোকে যিকোনো এপ এটা আপোনালোকে ডাউনলোড কৰিব। আপোনাৰ সম্পূৰ্ণ ডাউনলোড কৰিব নালাগে, জাষ্ট 50% ডাউনলোড কৰিব। এটা ডাউনলোড হৈ আছে, আপোনালোকে চাই আছে। হয়তো যাবলৈ দিয়ক, 50% ডাউনলোড হ'বলৈ দিয়ক, তাৰপাছত কেঞ্চেল কৰিব। গাইজ, আপোনালোকে দেখিছে ওপৰত প্ৰিপেয়াৰিং বুলি আছে। আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে, এইটো ছল্ভ হৈ যাব 5 মিনিটৰ ভিতৰত। এইটো 30% যাবলৈ দিব আৰু কেঞ্চেল কৰিব। আৰু কেঞ্চেল কৰাৰ পাছত যদি আপোনালোকৰ প্ৰিপেয়াৰিং প্ৰব্লেম দেখুৱাই আছে, তেতিয়াহ'লে আপোনালোকে 2 নম্বৰ ষ্টেপটো কৰি চাই ল'ব। এইটো 1 নম্বৰ ষ্টেপ আছিলে। আপোনালোকে ইউটিউব এপটোৰ ওপৰত মিহিকৈ প্ৰেছ কৰি দিব। প্ৰেছ কৰাৰ পাছত আপোনালোকে অপ' ইনফৰ্ম বুলি আছে, অপ' ইনফৰ্মত ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত পাৰ্মিশ্যন বুলি আছে, আপোনালোকে এই পাৰ্মিশ্যনত ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত কেমেৰা ইয়াত দেখিছে, আপোনালোকে মোৰ এলাও আছে। আপোনালোকে এলাও যদি আছে দেন কৰি ল'ব। মই দেন কৰি লৈছোঁ। দেন যদি আছে এলাও কৰি ল'ব। মই সকলোখিনি দেন কৰি ল'ম, আপোনালোকে কৰি ল'ব। আপোনালোকে এইদৰে কৰি ল'ব, দেন কৰি ল'ব। দেন কৰিছোঁ। আকৌ এবাৰ আপোনালোকে এলাও কৰিব। মই এলাও কৰিছোঁ সকলোখিনি। আপোনালোকে কৰি ল'ব। গাইজ, আপোনালোকে এইটো কৰি ল'ব, আৰু কৰি লোৱাৰ পাছত আকৌ এবাৰ চাই ল'ব। ইয়াত দেখিছে আপোনালোকে আপলোডিং 1 ভিডিঅ' ইয়াত আপলোড হৈ আছে। এইটো 5 মিনিটৰ ভিতৰত আপোনালোকৰ ভিডিঅ' আপলোড হৈ যাব। প্ৰিপেয়াৰিং প্ৰব্লেমটো ছল্ভ হৈ গ'ল। গতিকে গাইজ, আপোনালোকে এইটো 5 মিনিটৰ ভিতৰত আপোনালোকৰ ভিডিঅ'বোৰ আপলোড হৈ যাব। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।